নমস্কাৰ, মই হিমাংশু। আমি অসমীয়া ফেচবুক পেজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মেৰবন্ধা আৰু ২ নং নাহৰণি ব্লক গাঁৱৰ উদ্যোগত প্ৰায় ৫০ৰ পৰা ১০০ জোপা গছপুলি ৰাস্তাৰ দুই কাষে ৰোপণ কাৰ্যসূচী হাতত লৈছে। তো সেই মৰ্মে আজি আমি ইয়াত উপস্থিত হৈছোঁহি। তো আপোনালোকক কিছুমান দৃশ্য দেখাবলৈ গৈছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই যাব, শেষলৈকে ফ'ল' কৰি যাব, ছাবস্ক্ৰাইব কৰি যাব, শ্বেয়াৰ কৰি যাব। এইফালে দেখিব পাইছে মেৰবন্ধা আৰু ২ নং নাহৰণি ব্লক গাঁৱৰ ৰাইজৰ উদ্যোগত পৰিৱেশ নিকাকৰণ আৰু বৃক্ষৰোপণৰ কাৰ্যসূচী। বেলবাৰী তিনিআলিৰ পৰা প্ৰায় মেৰবন্ধালৈকে আজি দেওবাৰ, আজি দিনা উপস্থিত থকা মেৰবন্ধা প্ৰাথমিক বিদ্যালয়ৰ সন্মানীয় প্ৰধান শিক্ষক ডাঙৰীয়া, আমাৰ সমাজকৰ্মী বিনোদ খাৰিয়া ডাঙৰীয়া, মোৰ ভাতৃপতি হিমাংশু তন্তবাই ডাঙৰীয়া আৰু আমাৰ এইখন অঞ্চলতে সকলো কামতে আগভাগ লোৱা আমাৰ ৰমান চাওদাং ককাইদেউ ডাঙৰীয়া প্ৰমুখ কৰি আমাৰ নতুনকৈ সমাজৰ অৰ্থে ওলাই অহা আমাৰ শ্ৰদ্ধাৰ এইখন কাৰ্যসূচীক সফল ৰূপায়ণ দিবলৈ যি আগভাগ লোৱা আমাৰ ৱাৰ্ড সদস্য কিৰণ দিহিঙীয়া ডাঙৰীয়া, আমাৰ শ্ৰদ্ধাৰ সন্মানীয় ককাইদেউ সুনীল চাওদাং ডাঙৰীয়া, ককাইদেউ আমাৰ উপস্থিত থকা ৰবীন গগৈ ডাঙৰীয়া, চেতিয়া ডাঙৰীয়া আৰু ২ নং নাহৰণি আৰু মেৰবন্ধাবাসী ৰাইজত আজিৰ এই কাৰ্যসূচীটো সফল ৰূপায়ণ দিয়া ইয়াত আজি উপস্থিত থকা ইয়াৰ ৰাইজ। আমি এইফালে দেখিব পাইছে এখেতসকলৰ গোটেই টিমটো আছে ইয়াত। চালক ফাইনেলি এইফালে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী ষ্টাৰ্ট হৈ গৈছে। এইফালে চাব পাৰে, এইফালে হৈ আছে বৃক্ষৰোপণ কাৰ্যসূচী। সেইফালেও দাদাসকলে ৰুই আছে আৰু ধুনীয়াকৈ। এইফালে চাওক বকুল পুলি। আপোনালোকে অলপমান এইফালে অহা যোৱা কৰিলে চাব আৰু গছ কেইজোপা। সেইফালে অলপ হাবি চাবি যোৱা কৰি দিছোঁ আৰু ধুনীয়াকৈ চিকচাক একদম পূৰা গছ পুলি ৰোৱা, যিহেতু আমি চফা কৰিব লাগে তো অলপমান চফা কৰি দিছোঁ ধুনীয়াকৈ, চাব পাৰে। বিদায় দিছোঁ আজি আপোনালোকক ইয়াৰ পৰা। তো ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ আপোনালোকক। আগলৈও এনেধৰণৰ ভিডিঅ'বিলাক মৰম দি যাব, চাই যাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ফ'ল' কৰিব আৰু কমেণ্ট কৰিব। বাই বাই।